পূজা পূজা বুলি আশা কৰি থাকোঁতে দুৰ্গা পূজা আহি পালে আৰু তাৰ আগত যিটো ঘটনা হ'ল সেই ঘটনা সমগ্ৰ বিশ্ব সমগ্ৰ অসমবাসীক মানে দূষিত কৰি পেলালে। কাৰো মনত মানে ফূৰ্তি নাই, সেয়া পূজা আহিছে যাব এনেকুৱা আৰু। সেয়া অলপ ওলাই আহিলোঁ, ওলাই আহি যিটো পৰিৱেশ দেখিলোঁ সঁচাই মানুহ নাই, কিন্তু আৰু অলপ ছোৱালীক লৈ আহিলোঁ, তাইকো অলপ দেখুৱালোঁ। অলপ ওলাই আহিলোঁ, মনো ভাল নাথাকে ওলাই নাহিলে। আৰু এয়া অলপ আমাৰ ঘৰৰ ওচৰত পুথিমাৰিৰ ইয়াতে আহিলোঁ, এয়া চাওকচোন একেবাৰে মানুহ নাই। আৰু এয়া অলপ দেখুৱালোঁ, পূজাখন ভালে কৰিছে, কিন্তু কি হ'ব সকলোৰে মন বেয়া, কোনো মানে ইচ্ছা কৰিব আহিব পৰা নাই। এয়া মই এনেই ওলাই আহিলোঁ, তাইকো অলপ কিবা কিবি দেখুৱালোঁ, কাৰণ আমি ডাঙৰে বুজিলেও সিহঁতেতো নুবুজে নহয়নে। সিহঁতেতো প্ৰথম তাই পাইছে এইফালে, এইবোৰ দেখিলেতো সিহঁতে ভালেই পায়। সেয়া অলপ আপোনালোককো দেখুৱালোঁ। পিছে আপোনালোকৰ কেনেকুৱা গ'ল দুৰ্গা পূজা বুলি? আমাৰ কিন্তু বৰ বিশেষ একো হোৱা নাই, কাৰণ কিনো যাম, কিনো পূজা চাম, কিনো কৰিম আৰু। এয়া তাইক অলপ লৈ গৈছোঁ, তাই অলপ খেলিব পাইছে, সেয়াই আৰু সৰুতে কিমান ভাল লাগিছিল দুৰ্গা পূজা আহিলে, কিন্তু এতিয়া সেই দিনক দিনে মানে পৰিৱৰ্তন হৈ আহিছে, সেই আনন্দ একেবাৰে নোহোৱা হৈ গ'ল। ভবাই নাছিলোঁ কি যে ঘটনা হ'ল। সেই চাওকচোন তাই কিমান ফূৰ্তি পাইছে। সেয়া ইহঁতৰ সুখে আমাৰ সুখ আৰু নহয়নে, কাৰণ তাই খুব ভাল পাইছে। মানুহৰ কেনেকুৱা হয় ন, কিবা এটা কাম কৰিম বুলি ভাবোঁ কিন্তু একো কৰিব নোৱাৰি, হঠাৎ কেনেকুৱা দিন আহি যায়, সঁচাই কিবা লাগি যায়। আৰু সেই দিনটোৰ পৰা মানে এনেকুৱা হৈছে ভিডিঅ' দিবলৈয়ে মন নাযায়। আৰু পূজা বুলি কোনো মানে একদম নিতাল পৰিৱেশ, একদম ভাল নালাগে। এয়া ৰাস্তাত মানুহ নাই, একদম মানে নিৰিবিলি পৰিৱেশ। আগতে পূজা বুলি ক'লে প্ৰথম দিনৰ পৰা কিমান মানুহ, ভালে লাগে, কিন্তু এয়া চাওকচোন একদমেই মানুহ নাই। এয়া আমি বাইহাটা চাৰিআলিৰ পূজা পালোঁ, ইয়াতে আহি অলপ তাত মাত দি তাতে পূজা মণ্ডপত তাইক অলপ দেখুৱালোঁ। এনেকৈ ঘৰলৈ আহি আছোঁ আৰু তাৰপিছত মাৰ ঘৰত গ'লোঁ, ইয়াতে আৰু পৰিয়ালৰ মানুহখিনিক লগ পোৱা যায়, ভালো লাগে গোটেই নিজৰ মানুহখিনি। সেই নিজৰ মাৰ ঘৰত অহাৰ সুখটো অলপ বেলেগ। সেই মাৰ ঘৰতে আহিলোঁ, কিনো কৰিম আৰু অকলে অকলে মনো ভাল নালাগে। যেতিয়া আজৰি পাওঁ তেতিয়া মানে মোবাইলটোত জুবিনদাৰ মানে তেওঁ কেনেকুৱা কিবোৰ মানে ওলাই আছে সেইবোৰে চাই থকা যায়, একেবাৰে ভাল নালাগে। সেয়া অলপ মন পাতল কৰিবৰ কাৰণে অলপ ওলাই আহিছোঁ। সেয়া আমাৰ বেজেৰাত, মোৰ মাৰ ঘৰ বেজেৰাত পূজা। জুবিনদাক চাওকচোন কিমান দুখ লাগে ন, জুবিনদাৰ ফটোখনত শ্ৰদ্ধাঞ্জলি বুলি ক'লে সঁচাই বহুত দুখ লাগে। আমি সকলোৱে তেওঁক সেৱা জনালোঁ, যাতে তেওঁ জাষ্টিচ পায়, ন্যায় পায়, কাৰণ তেওঁৰ দৰে মানুহ এজনৰ এনেকুৱাকৈ সঁচাই কিবা মানে ঘটনাটো শুনি বিশ্বাস কৰিব নোৱাৰা, বৰ দুখ লাগিল। সেয়াই সকলোৱে প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে ন্যায় পায়, কাৰণ তেওঁ আছিল সকলোৰে কাৰণে ভগৱান সঁচাকৈ। আৰু এয়া আমাৰ ছোৱালী আৰু বাইদেউৰ বাবু, ইয়াত দুয়োটাই লগ পাই কি যে মামাকৰ পিছত ফূৰ্তি সিহঁতৰ। পূজাত আৰু কি আৰু যি দেখিছে তাকে লাগে সিহঁতক, সেই পূজাৰ বস্তু কিনিছে আৰু এইফালে সিহঁতে পূৰা খেলিছে আৰু এনেকৈ আমি দুয়োটাই বাই ভনী লগ হ'লোঁ। এইফালে আমাৰ ইহঁতে মানে পূজাৰ পৰা আহি কি কি বস্তু কিনিছে তাকে দেখাই আছে, এয়া চাওকচোন। আৰু ইয়াত দুয়োকে চশমা লাগে, কিনি দিছোঁ, ফূৰ্তি। আমিও আছিলোঁ তেনেকুৱা সৰু থাকোঁতে হয়নে, কিবা এটা বস্তু মানে কি আৰু পূজাত কিবা কিনি আনি ঘৰতে আহি চাইছিলোঁ, বৰ ভাল লাগিছিল। সেয়াই আৰু এয়া সৰু সৰু আনন্দ, সৰু সৰু ফূৰ্তি। আৰু এইফালে শেষৰ দিনা আমি সকলোৱে মিলি এনেকৈ জিলাপি, চাহ বহুত কিবা কিবি খালোঁ ভণ্টিহঁতৰ লগত। আৰু এয়া আমি পৰিয়াল গোটেইকেইটা আমি ভাবিলোঁ একপি ফটোৱে উঠোঁ আৰু চিন হিচাপত থাকি যাম। আৰু এইফালে ঘৰত আহি দেখিলোঁ এইফালে মায়ে পিঠা বনাই আছে, ঘিলা পিঠা, আৰু এইফালে ভাতৰ যোগাৰ কৰি আছে
জেঠীমাৰ ল'ৰা দাদাবোৰ সিহঁতে আমি অহা বুলি গম পাই সিহঁতো আহিলে আৰু ভাল লাগে ন নিজৰ মানুহখিনি এনেকৈ লগ হ'ব বিচাৰে বা আহে বৰ ভাল লাগে। এয়া বৌহঁত আহিলে আৰু এয়া আমাৰ ইহঁতে এইবাৰ এই গাড়ী কিনিছে চাওঁ গাড়ীত খেলাত ব্যস্ত আৰু গোটেইকেইটাই ইমান যে ভাল পাইছে সিহঁতে আনন্দৰ সীমা নাই আৰু। এয়া বৌহঁত এয়া পূজা চাই আহিলোঁ আমাৰ ঘৰত আলহী আহিছে দাদা বৌ আহিছে আৰু এইফালে মায়ে ভাত বনাই আছে। এয়া মায়ে বনাই আছে পূজা চালোঁ ঠিক চাই হয়নে আৰু এজন দাদা বৌ আহি আছে সিহঁতৰ লগত বাৰু ভিডিঅ' কৰা নহ'ল ফটোকে উঠিলোঁ আৰু এনেকৈ ফটো উঠি মেলি সিহঁতে ভাত পানী খাই সিহঁতক বিদায় দিলোঁ আৰু এনেকুৱা সঁচাই ভাল লাগিল গোটেই দিন মানে ধৰক ইমান দিনৰ মূৰত গোটেইবোৰ লগ হোৱাৰ সুখটোও অলপ বেলেগ আৰু এয়া আমি সকলোৱে ফটো উঠিলোঁ। এয়া